আজি আহিছোঁ বাহঁতৰ ঘৰত বাৰ্থডে খাবলৈ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আছে। আৰু আজি ভিডিঅ'টো আবেলি আৰম্ভ কৰিলোঁ আৰু চাই থাকক ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। এইফালে ফুৰিব আহিছোঁ আৰু এইফালে সন্ধিয়া হ'ল, 5টা বাজিল চাগে। আৰু এইফালে আছে বাকীখিনি আৰু সৰু ময়াৰে ডিম্পি আহিছোঁ। ডিম্পি আৰু ইফালে এখন সৰু বজাৰ আছে পিছফালে, আৰু সেইখন মই ভিডিঅ' নকৰিলোঁ কাৰণ মানুহবিলাক দেখি মোৰ লাজ লাগিল সেইকাৰণে। আৰু এইফালে গৈ আছোঁ আৰু গণেশ মন্দিৰ হয় ঢালিগাঁও, আৰু সেইফালে ধনুমা আৰু সৰু মোৰ আগফালে আছে। আজি কাৰ বাৰ্থডে? ত্ৰিদীপৰ বাৰ্থডে হয় না? নাচা এইফালে মানে কি গেম ক্লাছ ব্যস্ত হৈ আছে ত্ৰিদীপ। এইফালে ডিম্পি সাবস্ক্রাইব নকৰিব, লাইক নিদিব আৰু কমেন্ট নিদিব। আৰু ডাউনলোডৰ 150 MB যেটা ভিতৰত লয় আৰু মাহে আপডেট লৈ না। বাৰ্থডেত বম চম ফুটোৱা হ'ল, মানে সন্ধিয়া চাহ পানী খালোঁ, খাই মানে ফুৰিব গৈছিলোঁ ভাইহঁতৰ ঘৰত। আহি পেলাই মানে বহি আৰু সেইফালে ওপৰত বাৰ্থডে ডেক'ৰেশ্যন কৰিছে, ওপৰত মানে বাৰ্থডে ডেক'ৰেশ্যন কৰিছে, সেইখিনি আপোনালোকক অকণমান দেখুৱাই দিওঁ।
টুকলু দে টুকলু বাৰ্থডে বয় মুনু ও সোনা সোনা দে সোনা খোৱা মুনু দে মুনু নহয় সোনা দি লাগা ঘৰৰ দূৰ বাই মানে চাহটা হ'ল চাগে আৰু ধুনুৱা চাহ প্লাষ্টিকৰ গিলাচ দিয়ে মানে চব হৈ আছে নহ'লে পানী থাকে ধুনুৱা আৰু সেনেকৈ ভাল লাগি থাকে নাই মিষ্টাৰে কেতিয়া খাওঁ সেইটো নাজানো পটাপট আহিলে হয় ভাগৰ লাগিছে বহুত আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ বাই 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 লগ পাই আছোঁ নেক্সট ভিডিঅ'ত